নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ ৰেচিপি হৈছে গাহৰি মাংস আৰু হাংচং টেঙা পাত। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এটা কেৰাহীত অলপমান তেল দি ল'লোঁ। তেলখিনি ভালকৈ গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱা তাতে মই পিঁয়াজ দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ দিলোঁ। পিঁয়াজখিনি অকণমান ভাজি তাতে মই আদা আৰু নহৰু বটাখিনি দি দিলোঁ। দি ভালকৈ লৰাই আকৌ ৰঙা হ'বলৈ দিলোঁ। পিঁয়াজখিনি ৰঙচুৱা হ'বৰ কাৰণে তাতে অকণমান মই নিমখো দি দিলোঁ। ভালকৈ লৰাই ল'লোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাত তাতে মই মাংসখিনি ঢালি দিলোঁ। ঢালি ভালকৈ লৰাই ল'ম। নিমখ দি দিলোঁ। আপোনালোকে এনেকৈ গাহৰি মাংস বনাই খায়নে টেঙা পাতৰ লগত? খাই চাবচোন, বহুত ভাল লাগে। খাই ভাল পালে কমেণ্ট কৰি জনাব কেনেকুৱা হয়। ভালকৈ লৰাই মই 10 মিনিটমানৰ কাৰণে মই ঢাকি দিলোঁ। 10 মিনিটমান হোৱাত মই মাংসখিনি আকৌ এবাৰ লৰাই দিম, যাতে মাংসখিনি ভালকৈ সিজি যায়। ভালকৈ লৰাই লৈ ইয়াতে মই জলকীয়া গুড়া আৰু কেঁচা জলকীয়া মই 2টা ফালি লৈছিলোঁ, সেইকেইটাও দি দিলোঁ। দি আকৌ ভালকৈ লৰাই ল'ম। ভালকৈ লৰাই লৈ আকৌ 5 মিনিটমানৰ কাৰণে মই ঢাকি দিলোঁ। 5 মিনিটমান ঢকাৰ পিছত এয়া মোৰ মাংস গোটা গোটা হৈ আহিছে। মই এতিয়া ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ আৰু মিট মছলা ঢালি দিলোঁ। হালধি দি দিলোঁ। ভালকৈ লৰাই লওঁ। ইয়াতে এতিয়া মই কুটি লোৱা টেঙা পাতখিনি দি দিলোঁ। বনাই খাবচোন, বনাই ভাল পালে জনাব। 10 মিনিটমানৰ কাৰণে আকৌ ঢাকি দিলোঁ। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 10 মিনিটমান ঢাকি হোৱাৰ পিছত ভালকৈ লৰাই এয়া মোৰ হাংচং টেঙা পাতবিলাক সিজি গৈছে। এতিয়া মই ইয়াতে অকণমান পানী দি দিলোঁ। পানী দি আকৌ 10-15 মিনিট কাৰণে মই উতলিবলৈ দিম। ঢাকি দিলোঁ। 10-15 মিনিট উতলাৰ পিছত এয়া মোৰ মাংস হৈ আহিছে। ইয়াতে মই অকণমান গৰম মছলা দি লৰাই মোৰ মাংসখিনি মই নমাই দিম। চাওকচোন, ধুনীয়া হৈ আহিছে। আজি দুপৰীয়া সাজত এনেকৈ ৰান্ধিলোঁ।
আপোনালোকে খাই চাবচোন কেনেকুৱা লাগে কমেণ্ট কৰি জনাব।